হাই হেল্ল' নমস্কাৰ গাইজ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল এণ্ড মোৰো ভাল। আমি কেইটাই যাবলৈ ওলাইছোঁ এখন বিয়ালৈ বুলি। আগৰ ব্লগ এটাত কৈছিলোঁ যে আমাৰ মাহঁতৰ ভাগিনীয়েক এজনীৰ বিয়া, তাতে যাবলৈ ওলাইছোঁ। আৰু আগৰ ব্লগ এটাত কৈছিলোঁ যে মায়ে এই কাপোৰযোৰ পিন্ধিব, এয়া পিন্ধিছে। আৰু আমাৰ মাক কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাই দিব। আৰু আমাৰ লগতে আইতাহঁতেও ওলাইছে আৰু আমি বিয়াৰ অভিমুখে যাত্ৰা আৰম্ভ কৰি দিলোঁ। আৰু ভিডিঅ'টো শেষলৈ চাই থাকক, আজিৰ দিনটোত কি হয় সকলোখিনি দেখাম, চাই থাকক। 2019 চনৰ 14 ফেব্ৰুৱাৰী দিনাখনে যিটো বম বিস্ফোৰণ হৈছিল, তাৰে মাজৰে এজন আমাৰ তামোলপুৰৰে মনেশ্বৰ বসুমতাৰী, তেখেতো শ্বহীদ হৈছিল। তেখেতৰ সোঁৱৰণত এই শ্বহীদ বাদীটো বনাই থোৱা হৈছে। তেখেতৰ আত্মাই শান্তি পাওক, য'তে আছে তাতে ভালে থাকক। আমি সৰুৰে পৰা গান্ধীবাৰী অহা যোৱা কৰি থাকোঁ। এই ৰাস্তাবোৰ ইমানে বেয়া নহয়। আজি 16-17 বছৰ আগতে যেনেকুৱা আছিল তেনেকুৱাই হৈ আছে। আৰু ইয়াৰে মূল কাৰণ এটা হৈছে যে ইয়াতে দুজন এম.এল.এ. দুজনৰ ঘৰ মুখামুখি, দুয়োজনে হেনো জেদতে নবনায়, এনেকুৱাই হৈ আছে। ৰাস্তাবোৰ ইমান বেয়া, মানে যাবলৈ বৰ দিগদাৰ হয়। এই নৈখনৰ নাম হৈছে বৰলীয়া নৈ। আৰু এই ব্ৰিজখন ফাইনেলি কমপ্লিট হৈ গ'ল। আৰু মোৰ ইউটিউব চেনেলৰ ছেকেণ্ড ব্লগটোতে মই ইয়াৰে কাষৰে দলংখনক দেখাইছিলোঁ। এনেকুৱা বেয়া আছিল নহয়, এতিয়া ভাল হৈছে আৰু একদম কথা নাই। আৰু জেগাখিনি দেখিবলৈ বৰ ধুনীয়া। আৰু গান্ধীবাৰীৰ ৰাস্তাবোৰ যদিও বেয়া, কিন্তু ইয়াৰ পৰিৱেশবিলাক ধুনীয়া, একদম গছ গছনিৰে ভৰি পৰা। আৰু ইয়াৰ পৰা ভিউটো চাওক, ৰিয়েলতো আৰু মজা, মোবাইলতো অকণমান কিবা হ'লেও ডিফাৰেণ্ট দেখা গৈছে। আৰু অলপমান গ'লে আমি বিয়াঘৰীয়া ঘৰ পাই যামগৈ। ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু এই জেগাবোৰ মই অলৰেডি আগৰ ব্লগ এটাত দেখাইছোঁ, মোৰ ছেকেণ্ড ব্লগটোত আপোনালোকে চাবগৈ। ইমান ধুনীয়া নহয়, কি ক'ব আৰু। আৰু বিয়াঘৰীয়াৰ একদম কাষতে এইটো এটা চুইচ গেট আছে। ইয়াৰ পৰা ইমান ধুনীয়া ঠাণ্ডা বতাহ আহি থাকে নহয়, কি ক'ব আৰু। ইয়াতে পুৰা গৰমৰ দিনত বহি সময়বোৰ কটাব পাৰি। আৰু আমি আহি পিনে বিয়া ঘৰত সোমোৱাই নাই, ইয়াতে আমি আড্ডা দি আছোঁ, পুৰা ঠাণ্ডা বতাহ লৈ আছোঁ। আৰু সেইদিনাখনে যিহে গৰম দিছিল নহয়, কি ক'ব আৰু, পুৰা ঘামি জামি অৱস্থা বেয়া হৈ গৈছিল। এই জেগাডোখৰত মই যোৱা এবছৰমান আগতে এটা ৰীল বনাইছিলোঁ, আৰু সেই ৰীলটো ইনষ্টাত আপলোড কৰা আছে। আৰু সেই ৰীলটো দেখি পিনে মোৰ বন্ধু বান্ধৱীসকলে সুধিছিল যে তই ক'ৰ জংঘলত ৰীল বনাব গৈছিলি। মোৰ বন্ধু বান্ধৱীসকল, মই ক'তো যোৱা নাছিলোঁ জংঘলত ৰীল বনাবলৈ। জেগাডোখৰ একচুৱেলি এইখিনি আছিল। আৰু ইয়াতে সৰু পোৱালিবোৰ ডাঙৰ কৰিবলৈ অলপমান ৰিস্ক আছে, কাৰণ ইয়াতে উঠি পিনে পৰি যাব পাৰেতো। আমাৰ পেহীহঁতৰে ল'ৰা ছোৱালী কিছুমান পৰিছিলোঁ ইয়াতে। আৰু ইয়াৰে ল'ৰা ছোৱালীবোৰ চুইমিং কৰাত একদম এক্সপাৰ্ট। দেখাম ৰ'বক আপোনালোকক, চাই থাকিব। আৰু মই পোৱালিবোৰ ডাঙৰ দীঘল কৰাৰ ৰিস্ক বুলি কোৱাৰ কাৰণটো কি জানেনে? মানে ইয়াৰে তলবোৰ পকা কৰা আছে, মাটি নহয়, পকা কৰিছে, সেইকাৰণে। আৰু একবাৰ দিবা নেকি? আৰু একবাৰ দিবা নেকি? ভণ্টি বুলি কৈছোঁ মই। আহি পালেহি আমাৰ এতিয়া সমুদ্ৰ পাৰ কৰা ল'ৰা। মাৰ বেছি দেৰি হৈছিল। পিছবাকে hacking जो system मारे legend
মানে 1-4 আৰু এই মল্লি এ মানৱটো লক্ষী আৰু ক'ত দিবি আগ্ৰহ মাতিছো মানুহ ঘূৰি আছে ঘূৰি যাবি বাহ কি আৰু এতিয়া আহিলোঁ টিকু দাদাহঁতৰ ঘৰত। টিকু দাদাহঁতৰ ঘৰত আছে এটা ঢোলটো উলিয়াই এয়া বজাব লৈছোঁ। ঢোল বজাব নাজানো বাৰু, কিন্তু শিকিবলৈ বৰ এটা ইচ্ছা আছে আৰু কেতিয়াবাকে হ'লেও শিকিম বাৰু। আৰু এইজনী হৈছে আমাৰ কইনাজনী, আমাৰ ছিষ্টাৰ হয়, আমাতকৈ সৰু তাই। আৰু এয়া আমাৰ বৰদেউতাই একদম খাই মেলি এতিয়া ফটো উঠিব আহিছে। বাপৰে কি চখ একদম, এতিয়াও ফটো উঠাতে আছে আৰু এইজনে হৈছে আমাৰ টিকু দাদা। টিকু দাদাৰ লগত দুখনমান ফটো উঠিলোঁ আৰু বিয়া ঘৰত বহি আছোঁ এতিয়া। বেলেগ গৰম দিছে, একদম ঘামি জামি অৱস্থা বেয়া। আৰু আমাৰ মা আৰু বৰমাক চাওক প'জ দি আছে একদম। মই কৈ আছোঁ যে ফটো উঠাইছোঁ, কিন্তু মনে মনে ভিডিঅ'হে কৰিছোঁ। আৰু এতিয়া খাই বৈ আজৰি হৈ গ'লোঁ, এনে আছোঁ আৰু অকণমান টাইম থাকি পিনে ঘৰমুৱা হ'ম আৰু এইজন হৈছে আমাৰ কইনাৰ ককায়েক, আমাৰ মৃদুল দাদা। আৰু আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ বিষ্ণু ছাৰ, আমাৰ হাইস্কুলৰ শিক্ষক আছিল তেখেত। আৰু আমাৰ ৰিলেটিভছে হয়, আমাৰ বৰদেউতা হয়। এতিয়া আমাৰ গ্ৰুপ ফটো ছেশ্যন চলি আছে আৰু আমাৰ খকুৱা ভাৰ্জিল আহি পালেহি। এয়া চাহ খাই আছে, ভিডিঅ' কৰা দেখি একদম ষ্টাইলত চাইছে। আৰু আমাৰ এয়া দেউতা তাৰ পিছে পিছে আহি যায়। এয়া চাওক আমাৰ ভাৰ্জিল হাই কৈ দিয়া। কিয় আহিলা তুমি? খাব আকৌ খালানে? কি কি খালা বাৰু? হয় নি? ঠিকে আছে বাৰু। বিহু আহি পালেহি পিছে। এইবাৰ হেনো ভাৰ্জিলে আমাক গোটেইকেইটাকে কাপোৰ দিব আৰু কাপোৰৰ বাবে ৱেইট কৰি আছোঁ। আৰু কাপোৰ বেষ্ট সাবজেক্ট কি? আই বাইগান বিজ্ঞান। আই বিজ্ঞান